এভৰিৱান, কি খবৰ সকলোৰে? তো আজি আমি এঠাইত যাম, ক'ত যাম সেইটো পিছত ক'ম। আজি স্পেচিয়েল মানে মোৰ স্পেচিয়েল মানুহ এজনীক মোৰ লগত লৈ যাম। মানুহ এজনী নহয়, দেখিলে গম পাব। তাইৰ পৰা গা চা ধুই ৰেডি ৰাতিপুৱাৰ পৰাই। আজি তাইৰ জন্মৰ পৰা তাইৰ ফাৰ্ষ্ট লং জাৰ্ণি হ'ব। এতিয়া তাই ৰেডি হৈ আছে, মই তাইক দেখাই আছোঁ। এয়া পেকিং হৈ আছে, এয়া পেকিং। বহুত বেছি দূৰত নাযাওঁ, আমি গৈ আছোঁ ৰহা নগাঁও। কিন্তু বিয়া যিহেতু আৰু ঠাণ্ডা দিন, সেইকাৰণে অলপ গৰম কাপোৰ আৰু কিবা কিবি কাপোৰ মিলাই কিনে বহুত বেছি বেগ হৈ গৈছে। লাড্ডুৰ ড্ৰেছ, মোৰ ড্ৰেছ, চবৰে ড্ৰেছ। এতিয়া মই লাড্ডুক ৰেডি কৰি দিম। লাড্ডু যাব এতিয়া, তাই বহুত এক্সাইটেড হৈ আছে ফুৰিব যাবৰ কাৰণে। বহুত বেছি উৎপতীয়া, কচু হয়। কামুৰিছে দেখিছে। এতিয়া মই লাড্ডুক আৰু লাড্ডুৰ ড্ৰেছ হৈছে এইটো। যিহেতু বাইকত যাব, ঠাণ্ডা পাব, সেইটো কাৰণে মই পিন্ধাই দিম তাইক আজি। এতিয়া মই ফাৰ্ষ্ট লৈ গৈছিলোঁ বেজি বাইকত। তেতিয়া তাই অকণমান ডিষ্টাৰ্ব কৰিছিলে, মানে নাথাকে যেতিয়া বিচাৰে হেৰি কান্দে, ভয় খায়। তেতিয়া তাই হেভি হৈ গ'ল। তেতিয়ালৈকে তাই 5 বাৰমান বাইকত এই আৰু এইখিনি পৰা এইখিনি হাত কাহিবা ঠান মাৰি বা এনেকৈ গৈছে। ৰ'বা ৰ'বা চুচু দিয়া, চুচু দিয়া, চুচু নিদিয়া। চুচু লগা নাই। আহা মই ৰহা পালোহি। এয়া দেখি আছে আমাৰ এজনী কইনা। আৰু আজি 1 তাৰিখ, 4 তাৰিখৰ পৰা আমাৰ নিয়ম আৰম্ভ হয়। পেণ্ডেল আৰু এটা দিনৰ পিছত আমাৰ কইনাৰ বিয়া আৰু এই কইনাৰ অৱস্থা কি ভাগ্য। ভাল লাগিছে ন? কইনাৰ অৱস্থা, এপ্লিকেশ্যন লিখি আছে। বিয়াৰ চিজন বিয়া। এইফালে পিছফালে এখন বিয়া হৈ আছে, আগফালেও এখন হৈ আছে। আমাৰ কালিৰ পৰা আৰম্ভ হ'ব। কালি সকাম আছে, তাৰ পিছদিনাখন জোৰোণ, তাৰ পিছদিনাখন বিয়া। এতিয়া পিছফালৰ বিয়াখনৰ আজি জোৰোণ, অহাকালি আমাৰ আৰম্ভ হ'ব, তেওঁলোকৰ বিয়া শেষ হ'ব আৰু ৰাতিকে। চাই থাকক, মই ফুল ব্লগটো দিব ট্ৰাই কৰিম। গোটেইখিনি ভিডিঅ' কৰাটো পচিবল নহয়, কাৰণ ময়ো ব্যস্ত হৈ আছোঁ, কাম চাম কৰি থাকিবলগীয়া হৈছে। যিমানখিনি পাৰোঁ মই দিম বাৰু, আপোনালোকে চাওক। এয়া পাকঘৰত কইনাৰ অৱস্থা। এইটো বনাই আছা নি? ব্ৰাইড টু বি কেক, তাকো বনাইছে ব্ৰাইডে নিজে। দৰাৰ খবৰ চবৰ লৈছে নাই? অহ, ইমান দুখ। একো নাই, শাস্তিটো দি দিবা একেবাৰে গৈ কিনে। এইটো এটা বনাইছে, এইটো আলহীৰ কাৰণে। আৰু এইটো বনাই আছে ব্ৰাইড টু বি কেক, যিটো আমি কালি ইভিনিং কাটিম মেহেন্দি টাইমত। কইনাৰ ঘৰতে পেডিকিয়ৰ। এয়া মোৰ মেহেন্দি কমপ্লিট হৈ গ'ল। আৰু একচুৱেলি মোৰ কেমেৰাটো মানে মই মোবাইলটো এনেকৈ লৈছোঁ, কেমেৰাটো এইফালে আছে, এইফালে মই উল্টা ফুল্টা হৈ আছে চাওঁতে। মই এনেকৈ ল'লে ঠিক আছে বাৰু, এনেকৈ কৈ আছোঁ। এতিয়া আমাৰ 10:30 বাজিছে, চবে আজি সোনকালে শুব। পেণ্ডেলটো প্ৰায় হৈছেগৈ, ফুলৰ কামখিনি নহ'লে বেয়া হৈ যাব। এতিয়া কইনাই নিজৰ কেকটো নিজে বনাব, ব্ৰাইড টু বি, আৰু কইনাৰ মাক বহুত কামত বিজি।
বহুত বিজি হৈ আছে। তাৰপিছত চবেই ব্যস্ত হৈ আছে। কইনাই এতিয়া নিজৰ কইনাই কেক বনায় আগৰ পৰাই। মই আগতে মোৰ আগৰ চেনেলটোত মই দিছিলোঁ বহুত ধুনীয়া কেক বনায়। এতিয়া এয়া কইনাই নিজৰ কেক বনাব ওলাইছে। বাইকটো বি অৱস্থা বেয়া হৈছে কইনাৰ। কেকটো এতিয়া কেনেকৈ বনাই সেইটো নেদেখাওঁ আৰু গোটেই হেৰিটো, কাৰণ অলৰেডি প্ৰায় কেক বনোৱা ভিডিঅ' আছে মোৰ আগৰ ইউটিউব চেনেলত। চ' এতিয়া ডাইৰেক্ট মানে কেকটো এণ্ডিংটো দেখাম আৰু কেনেকুৱা হৈছে দেই। কি ফ্লেভাৰ বনাবা? চকলেট ৰেডি হৈছে আৰু আমাৰ কইনা ৰেডি হৈছে। আজি সকাম, সন্ধিয়াকৈ মেহেন্দি। মোৰ ৰেডি হ'ম এতিয়া। ময়ো গা ধুৱাই নাই, গা ধুব লাগিব। দৈ, চিৰা দৈ আৰু লগতে কইনা। ঠাণ্ডা এনেকুৱা ঠাণ্ডা কপি কপি দৈ চিৰা দৈ খাম দিয়া। আজি আৰম্ভ আমাৰ হ'ল আৰু সকলোবোৰ। আমি 5টামানতে উঠিলোঁ। এতিয়া ৰাতিপুৱা উঠি টোপনিটো পূৰা হোৱা নাই, অলপ মাথা চাথা বিষাই আছিলে, এতিয়া ঠিক হৈ গ'ল। আমাৰ সকাম ষ্টাৰ্ট হ'ল আৰু মানে জোৰোণৰ আগদিনাখন সকাম যে পাতে, নাম জপ কৰিব আৰম্ভ হ'ল। আৰু আমি যিহেতু কৃষ্ণগুৰু, আমি সেউজীয়া সাজপাৰ পিন্ধিবলৈ ভাল আৰু পিন্ধিছোঁ মই আজি আউটফিট কেনেকুৱা লাগিছে ক'ব আপোনালোকে। বাকীখিনি মই দেখাম বাৰু। তাৰপিছত আজিৰ পৰা বিয়া আৰম্ভ আৰু সন্ধিয়াকৈ মেহেন্দি। চ' চাই থাকক।